हेलो फ्रेंड्स সকলোকে हैप्पी সানডে। আজি দেখিছে ৰাতিপুৱাই কি ডাঙৰকৈ বৰষুণ দিছে। শুই উঠিয়ে দেখিছোঁ বৰষুণ দিছে। ভালেই লাগে বৰষুণ দিলে, কিন্তু সানডে দিনটোত অলপ বৰষুণ দিলে বৰ লাগে আৰু। আজি ভাবিলোঁ পোলাও বনাওঁ, বহুত দিন হ'ল পোলাও খোৱা নাই, এইকাৰণে ৰেডি কৰি লৈছোঁ। কাজু ৰেডি কৰি লৈছোঁ আৰু গৰম মছলা ৰেডি কৰি লৈছোঁ। এইফালে গেছটো জ্বলাই পেলাই মই অলপ গৰু ঘি দি দিছোঁ। এইফালে চাউলখিনি আগতেই ধুই পেলাই মই ৰেডি কৰি থৈ দিছিলোঁ, অকণমান টুকি পেলাই। তাৰপিছত দি দিছোঁ চেনিখিনি অকণমান কেৰামেল কৰি ল'ম, তেতিয়া কালাৰটো উঠে, দেখিবলৈ ধুনীয়া লাগে। মই আজি পিঁয়াজ ৰচুন ব্যৱহাৰ কৰা নাই, সম্পূৰ্ণ ভেজ এখন থালি বনাম বুলি ভাবিছোঁ আজি। আমি কেইদিনমানৰ পৰা ভেজেই খাই আছোঁ, পিঁয়াজ ৰচুন ব্যৱহাৰ নকৰাকৈ। মাছ মাংস খোৱাই নাই। তাৰপিছত এয়া কাজুখিনি অকণমান ফ্ৰাই কৰি কাঢ়ি থৈ দিছোঁ। তাৰপিছত দি দিছোঁ এইবিলাক গৰম মছলাবিলাক, ভালকৈ লৰাই লৈছোঁ। তাৰপিছত এয়া ধুই থোৱা চাউলখিনি দি দিছোঁ। এইখিনি ভালকৈ লৰাই লৈছোঁ। সানডে দিনটোত কিবা এটা স্পেচিয়েল খাবলৈ মন যায়, সেইকাৰণে ভাবিলোঁ পোলাওকে বনাওঁ। আৰু বেটায়ো পনীৰ খাই ভাল পায়, গতিকে চাহী পনীৰকে বনাম বুলি ভাবিছোঁ। এয়া হৈ গ'ল, লৰাই পেলাই অলপ লৰাই দিয়াৰ পিছত অকণ পানী দি দিছোঁ। পানীটো অকণমান কমকৈ দিব লাগে। তাৰপিছত এয়া দি দিম কাজুখিনি। ইয়াৰ পিছত কুকাৰৰ ঢাকোন দি এটা চিটি মাৰিবলৈ দিম আৰু। এয়া আমাৰ আজি দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল। এইফালে বনাওঁ পোলাও, ৰাজমা বনালোঁ, আলু ৰাজমা, আৰু এইফালে বনালোঁ চাহী পনীৰ আৰু পটল ফ্ৰাই, ভাত কেৰেলা ফ্ৰাই, আৰু লগত আছিলে চালাড। বাকী ৰাজমা আৰু পনীৰৰ ৰেচিপি দিয়া নাই আৰু আপোনালোকক, সকলোৱে জানেই বনাবলৈ, সেইকাৰণে বেলেগকৈ একো দিয়া নাই। কিন্তু আজি সানডে থালিখন আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। সেয়াই মোৰ আজি সানডে থালিখন কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব। এয়া আমি তিনিটাই খাই আছোঁ, তিনিটাইও খাই খুব ভাল পালে। আজিলৈ বাই। আকৌ এটা মিনি ব্লগক লগ পোৱাৰ আশা।